অভিষেক মনু সিংভি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাজ্যসভাৰ সাংসদ তথা উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্টৰ জ্যেষ্ঠ অধিবক্তা তেওঁক চিনি নোপোৱা মানুহ হয়তো ভাৰতবৰ্ষত নাই যিসকলে নিউজ চায় বা ইউটিউব চায় বা দেশৰ অলপ খবৰ ৰাখে তেওঁলোকে অভিষেক মনু সিংভিৰ বিষয়ে জানে তেওঁ বহুতো বহুতো ৰাজনৈতিক নেতাৰ হাই প্ৰফাইল কেছ সুপ্ৰিম কোৰ্টত হেণ্ডলিং কৰিছে তেওঁৰ বহুত অভিজ্ঞতা আছে আইনৰ প্লাছ কেইবাবাৰো সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে গতিকে তেওঁৰ ৰাজনৈতিক ক্ষমতাও যথেষ্টখিনি কিন্তু এই যোৱা 2-3 দিন ধৰি আপোনাৰ নিউজ চেনেল নিউজ পৰ্টেল ইলেক্ট্ৰনিক মিডিয়াই হওক বা প্ৰিণ্ট মিডিয়াই হওক আপুনি খবৰ বুলিলে এটা বস্তুই পাব অভিষেক মনু সিংভি আচলতে ৰাজ্যসভাৰ আসনত তেওঁৰ আসন যোনটো 222 সেই আসনত 500 টকীয়া নোটৰ এটা বান্ডিল উদ্ধাৰ হৈছিলে দুদিনমান আগতে ইয়ালৈ ৰাজ্যসভাৰ সভাপতি মানে আমাৰ উপৰাষ্ট্ৰপতি ধনখড় চাহাবে ইনকুৱাৰী দিলে আৰু তেওঁৰ নামটো উচ্চাৰণ কৰিলে প্ৰশ্ন হ'ল অভিষেক মনু সিংভিৰ মতে তেওঁ মাত্ৰ 3 মিনিট সময় সেইদিনা সংসদত আছিলে তেওঁ নিজে কোনো টকা লৈ যোৱা নাছিলে তেওঁ কৈ আছে বাৰে বাৰে তেওঁ চাফাই দি আছে যে আপোনালোকৰ সন্দেহ হ'লে CCTV চাওক ইনকুৱাৰী কৰক কোনে ৰাখিছে মোৰ টকাৰ নহয় এইখিনি আৰু বিজেপিৰ সমৰ্থকসকলৰ বা বিজেপি সাংসদসকলৰ এটাই উদ্দেশ্য ভাৰতবৰ্ষত বৰ্তমান সময়ত গৌতম আদানী তাৰপিছত সম্বলৰ মছজিদ তাৰপিছত নিজামুদ্দিন আউলিয়াৰ দৰগাহ এইটো লৈ যোনটো বিবাদ চলি আছে এইবোৰৰ ওপৰত বিপক্ষীয় ৰাজনৈতিক দলসমূহে বিজেপি চৰকাৰক গেৰি ধৰিছে তাৰ পৰা বাচিবলৈ এইটো এটা কুচক্ৰান্ত হ'ব পাৰে সংসদ ভৱনত চুকে কোণে আপোনাৰ CCTV কেমেৰা লগোৱা আছে ইনকুৱাৰী কিহৰ CCTV কেমেৰা বিচাৰিলেই চব ওলাই যাব টকা কোনে ৰাখিছে কাৰ ৰাখিছে যদি মানা হয় অভিষেক মনু সিংভিৰ টকা হয় এই 50,000 টকাটো তেওঁ ৰাখিব পাৰে এজন ডাঙৰ উকিল এজন সাংসদ ব্যক্তিগত কাৰণত ৰাখিব পাৰে বা তেওঁৰ পকেটৰ পৰা পৰি যাব কিন্তু তেওঁ অস্বীকাৰ কৰিছে টকাখিনি তেওঁৰ নহয় যেই নহওক ধৰি লোৱা হওক তেওঁৰেই টকা হয় তেওঁ সংসদত লৈ আহিছিলে কি কৰিব এই টকাৰে কোনোবা সাংসদক ক্ৰয় কৰিব নোৱাৰিব ইমান কম টকাত কোনো সাংসদ বিক্ৰী যোৱা বুলি শুনা নাই আজিলৈকে আচলতে গৌতম আদানীৰ তদন্তৰ পৰা বাচিবলৈ এইটো এটা সাধাৰণ মানুহ হিচাপে সাধাৰণ মানুহেও ক'ব সাধাৰণ মগজুৰ মানুহে ক'ব এটা ষড়যন্ত্ৰ হ'ব পাৰে বিজেপি কংগ্ৰেছৰ মতাদৰ্শৰ অমিল থাকিব পাৰে কোনোবাই বিজেপি কৰে কোনোবাই কংগ্ৰেছ কৰে কোনোবাই বেলেগ দল কৰে সেইটো বেলেগ কথা এই বিষয়টোলৈ ইমান তোলপাৰ লগোৱা আৰু ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াত ওলোৱাত ভাৰতৰ বদনাম হৈ আছে এজন সাংসদক ইমান কম টকাৰ বাবে ইমান বদনাম দিয়া ব্লেম দিয়া কিমান যুক্তিসংগত হৈছে বিবেচনা কৰিবলগীয়া বিষয় আচলতে মহাৰাষ্ট্ৰত হৈ যোৱা নিৰ্বাচন এইটোৰ ওপৰতো কংগ্ৰেছে কিবা ৰেলী ওলোৱাৰ কথা চিন্তা চৰ্চা কৰিছে গৌতম আদানীৰ ওপৰত JCP গঠন জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি গঠন হ'ব লাগে তাৰ দাবী কৰিছে সম্বলত মন্দিৰ মছজিদ লৈ যি হৈ আছে তাৰ ওপৰত ইনকুৱাৰী বিচাৰিছে ৰাজস্থানৰ আজমেৰ শ্বৰীফ দৰগাহৰ ওপৰত বিচাৰিছে মুঠতে এইবোৰ লৈ ভাৰতত দুটা ৰাজনীতি চলি আছে এটা হ'ল গৌতম আদানী আৰু এটা হ'ল কেছ পাৰ্লিয়ামেণ্টত কেছ লৈ অহা মই ভাবোঁ 50,000 টকা এটা ডাঙৰ কথা নহয় 500 টকীয়া নোটৰ বান্ডিল মানে 50,000 টকা ইমান সৰু টকা এটা লৈ এজন ইমান ডাঙৰ মানুহক বদনাম দিয়াটো সমীচীন হোৱা নাই যিয়েই নহওক সভাপতি কৰি সংসদৰ ৰাজ্যসভাৰ সভাপতিগৰাকীয়ে
নিজাববীয়াকৈ তদন্ত কৰি তাৰপিছত তেওঁৰ নাম প্ৰকাশ কৰিব লাগিছিল। দোষী হ'লে তেওঁৰ বিচাৰ হ'ব লাগে আৰু আইনত তেনেকুৱা কোনো বাধা নাই যে 50,000 টকা লৈ সংসদত সোমাব নোৱাৰিব, তেনেকুৱা কোনো বাধা নাই। ভাৰতবৰ্ষৰ যিকোনো জেগাত আপুনি টকা লৈ ঘূৰিব পাৰিব, কিন্তু উপযুক্ত প্ৰমাণ লাগিব কি কামত ক'ৰ পৰা আনিছে টকাখিনি। নিউজ চাই মাথা পকি গৈছে এইকেইদিনত। কি দি থাকে ৰাজনীতি, কেনেকুৱা লেতেৰা বস্তু তাকেই দেখাই আছে।